নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ দেউৰী গাঁৱত। অম্বিকাপুৰ দেউৰী গাঁও নে কি বুলি কয় মই ভালকৈ নাজানো, ঠিক আছে। সিহঁতৰ দেউৰীসকলৰ আজি যিহেতু বিহু, আমাৰ অসমীয়া আমাৰ মানে আহোমসকলৰ বিহুটো হৈ গ'ল, এতিয়া মানে দেউৰীসকলৰ আজিৰ পৰা বিহু দেখি আমি সোমালোঁ। এইফালে ধুনীয়াকৈ মেজি চেজি খাপি থৈছে মজাকৈ, ঠিক আছে। অলপ আমি ভিতৰলৈ যাম আৰু কথা পাতিম, কেনেকৈনো দেউৰীৰ বিষয়ে, দেউৰী বিহু আয়োজন কৰে, কেনেকৈনো কি কৰে সকলোবোৰ জানিম, ঠিক আছে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহিয়ে আমাক যাচি দিলে সাঁজ, ৰহি সাঁজ। আৰু দাদা এইফালে আছে। দাদা এই গাঁওখনৰ নাম কি কয় কৈ দিব নেকি অলপ? ৰুক্মিণী দেউৰী গাঁও। আচ্ছা আচ্ছা। বাকী দেউৰী মানে আজি আমাৰ যিহেতু আমাৰতো অসমীয়াখিনিতো হৈ গ'ল মাঘৰ বিহু, আপোনালোকক কি বুলি কয় মানে আজি মেজি খাপিছে আপোনালোকে? আজি মানে আমাৰো সেই তেনেকৈ আৰু বছৰৰ মাঘৰ বিহুৰ প্ৰথম মাঘ মাহৰ আৰু প্ৰথম বুধবাৰ দিনাখন আমাৰ বিহুটো মনা হয় আৰু দেউৰীসকলে, সেইটো কাৰণে আজি প্ৰথম বুধবাৰ, সেইটো কাৰণে আমি এই বুধবাৰ দিনত আৰু মেজিংটো আমাৰ জ্বলোৱা হয় আৰু আচ্ছা আচ্ছা এই চেগতে আৰু এইবিলাকো চলে। দাদাসকলে দেখাইছে ধন্যবাদ দেই। অলপ টেষ্ট কৰি চাওঁ, এই আমাৰ ৰহি সাজ দিছে যিহেতু, ৰহি অলপ খাই চাম কেনেকুৱা লাগে চাওঁ। ৱাও ৱাহ মজা। আমাৰ মহন্ত দা আছে, বাকী সেইফালে এইটো চাইডত ধুনীয়াকে খানা পিনা বনাই আছে, ঠিক আছে। সকলোবোৰ দেখাম মই, চাওক। বাহ বাকী এইফালে চাওক বহুত ধুনীয়াকে। বাকী ভাইটো ভালনে? আচ্ছা আচ্ছা। বাকী ইমান ধুনীয়া খানা পিনা বনাই আছে, চাওক। বাহ বাবা। কি কি হ'ব আজি খানাত? কি হ'ব আজি খানাটো? ব্ৰইলাৰ আৰু মদ আছে। আমাৰ দেউৰী মানুহ কিনো এইটোৱেতো। হয় হয় হয়। বাকী এইফালে ইমান ধুনীয়াকে চাওক, কিমান ধুনীয়াকে। আমি দেউৰী জাতীয় মানে এনেকৈ মাঘৰ বিহুত এনেকৈ পাৰ্টি খাওঁ, ধেমালি নিশ্চয়। এইবাৰ আমি কোনে গাব জানে বিহু? এইফালে চিনাকি এজন পাইছোঁ দেই, দাদা এজন। বাকী অলপ মানে আমি গান শুনিব চেষ্টা কৰিম দেই দেউৰীসকলৰ পৰা। কোনে গান গাব? আইতা আইতা কিবা গান এটা শুনাই দিয়ক, দেউৰী গান এটা শুনাই দিয়ক। নাচিব সবাই, নাচিব সবাই, নাচিব। এটা শুনাই দিয়ক। এইফালে মোৰ চিনাকি বন্ধু হয় দেই, এইফালে মোৰ চিনাকি বন্ধু আহি লগ পালো। এইটো আইতা কিবা এটা শুনাই দিয়ক। আচ্ছা চব পলাইছে। আমাৰ ভাইটি জানে এইটো মোৰ নাম। ধুনীয়াকে গান এটা ধুনীয়া দেই। বাহ বাহ। আৰু মই এইফালে ভেলাঘৰো দেখাই দিছোঁ অলপ। ভেলাঘৰ কি ধুনীয়া বনাইছে, বাহ বাহ বাহ। অলপ দেখাই দিছোঁ ভেলাঘৰটো, বহুত ধুনীয়া। আইতা আপোনাৰ পৰা গান এটা শুনিবলৈ বহুতে ৰিকুৱেষ্ট কৰি আছে, কিবা দেউৰী গান এটা শুনাই দিয়ক। দেউৰী গান শুনাই দিয়ক। এইফালে মেজি অলপ দেখাই দিছো। এইফালে ভণ্টিসকলে ধুনীয়াকে নাচি আছে সকলোৱে। বাকী কি আইতা নেগায় গান? আইতা নেগায় বোলে। মদিয়ালৈ যাম, দীঘল দলং চাম, দলঙৰ তলত বহি বনবোৰ খাম। ধুনীয়া এফালে
পুৰা এনজয় হৈ আছে। অলপ আপোনালোকক পৰিৱেশটো দেখাই দিওঁ। যিহেতু মোৰ লগত আছে মহন্ত দা আছে আৰু যিহেতু দেউৰীসকলৰ আজি পৰম্পৰা, যিহেতু আমাৰ পিছত হয় সিহঁতৰ বিহু, তেখেতসকলে ক'লেই। আৰু বহাগ বিহু চবে কুম নিনা দেয় কুলিয়া লহবহ উগাৰি লহবহ লিগাৰি বহুত ধুনীয়া। মই বোলে বন্ধুজন লগ পাইছো দেই, বন্ধুৰ লগত কথা পাতি গৈছিলো। কেনেকুৱা খবৰ? হা ভাল, চিনি পাইছা নাই? চিনি নাই পোৱা ন? হ'ব 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 আছে। বাকী সকলোৱে খানা পিনা বনাই আছে এইফালে ধুনীয়াকৈ। আমি ক'ত লগ পাইছিলোঁ গম পাইছা নাই? পথাৰত গৈছিলা নাই? পথাৰতে লগ পাইছিলোঁ। চাকলাত ন? চাকলা নহয়, আনিনীত আছিলা নাই? আপুনি টেলিকলাৰ হয়নে? টেলিকলাৰ। এইফালে চিনাকি বন্ধুজন ওলাই গ'ল দেই। ভাল ন? চিনি পাইছা? ভাল ভাল ভাল। বাকী কেনেকুৱা বিহু বতৰ? একদম ভাল। একচুৱেলি আমাৰতো বিহুটো হৈ গ'ল, তোমালোকৰ মানে কি চিষ্টেম মানে 2-3 লেট হয় আৰু। আচ্ছা আচ্ছা। যিসকলে মই মানে ঘপককৈ দেখিলোঁ দেউৰীসকল মানে এই বোলো আমাৰতো কালি পৰহি হৈ গ'ল মাঘৰ বিহু, আপোনালোকৰ বোলো দেৰি ইমান দুদিনমান ভাবিলোঁ আৰু। যিহেতু যি কি নহওক ভাল লাগিলে দেই, দেখি লগ পায়ো ভাল লাগিলে আৰু পৰিৱেশটো ভাল লাগিলে দেই। আছে নেকি? আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব অলপ। দেউৰীসকলৰ যিহেতু আজি বিহু, তেখেতসকলক মই দেখাবলৈ চেষ্টা কৰোঁ, ঠিক আছে? মানে বাই বাই। ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।